সকলোৱে খোৱা বোৱা কৰিলেনে বাৰু? আৰু দেখিছে নহয় আজিও আমাৰ এটা খানা, আৰু এই এনেকৈ সকলোৱে লগ খাই মেলি এনেকৈ বনাই খাই যিটো আমেজ লাগে আচলতে ঘৰত ভাতকেইটা পেটলৈ নোযোৱা হৈ গ'ল। বাৰু যি কি নহওক, এতিয়া প্ৰতিকূল বতৰ, সকলোতে অত্যন্ত বৰষুণ দিছে, নেপেৰাকৈ বৰষুণ, আৰু একদম খাল বিল পানীৰে ভৰি পৰিছে। অৱশ্যে আমাৰ গাঁৱত টেনশ্যন নাই, যিমান বৰষুণ দিলেও একদম ব্লেংকেটখন লৈ শুই দিব পাৰি, টেনশ্যন নাই। কিন্তু বিশেষকৈ বেয়া লাগিছে গুৱাহাটীবাসীৰ বাবে, আৰু তাতকৈ বেছি বেয়া লাগে যিসকলে নিজৰ কৰ্মসূত্ৰে গুৱাহাটীত ভাড়া লৈ আছে। কাৰণ এই মাহকেইটাত গুৱাহাটীত মানে অতি বেছি মানে অলিয়ে গলিয়ে পানী হৈ যায়, সকলো ফালৰ পৰা প্ৰব্লেম হৈ যায়, মানে উপায় নাই। যিহেতু নিজেও আছিলোঁ আৰু নিজে সেইখিনি ভুগি থৈছোঁ তাৰমানে। আৰু বিশেষকৈ কাম নাথাকিলেতো মই এই মাহকেইটাত আগতে ঘৰলৈ গুচি আহিবলৈ বিচাৰিছিলোঁ মানে, নহ'লে বহুত বেছি প্ৰব্লেমত, বহুত বেছি কষ্টত থাকিবলগীয়া হৈ যায়। আৰু বেলেগ একো নকওঁ, খালি এটা কথা এই মুহূৰ্তত ক'ম, ধেমাজিত, যিহেতু মোৰ ঘৰ ধেমাজিত বানপানী হয় বুলি অসমৰ মানুহে এটা ভুল ধাৰণা লৈ থাকে নহয়। কিন্তু এটা কথা সকলোৱে নাজানে চাগে, ধেমাজিত এতিয়া ৰাইজে খেতি কৰিবলৈও পথাৰত পানী কম হৈ আছে। কিন্তু আমাৰ স্মাৰ্ট চিটি আকৌ এজাক বৰষুণতে উপঙি আছে। বাৰু যি কি নহওক, ভাতকেইটা ধুনীয়াকৈ খালোঁ। সকলোকে শুভৰাত্ৰি।